নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে ঘেণ্টা কৰিবি অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু এইটো কথা মই ঘৰৰ কাৰণে কোৱা নাছিলোঁ বুজাই বুজিছে তেনেহ'লে ধুনীয়া ঘৰত সোমোৱা মালিকবিলাকৰ হাথিয়াৰ ডালো চাগে ডাঙৰ ডাঙৰ সেইটো কাৰণে চাগে তোমাৰ দৰ্জাখন বহল টাইপৰ দৰ্জা ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু এইটো কথা মই ঘৰৰ কাৰণে কোৱা নাছিলোঁ বুজাই বুজিছে এইটো কথা তুমি ঘৰৰ কাৰণে কোৱা নাই তেনেহ'লে কিহৰ কাৰণে কৈছা মই জনামতে ঘৰৰহে দৰ্জা থাকে কাৰণে কোৱা নাছিলোঁ বুজাই বুজিছে আৰু ঘৰৰ কাৰণে কোৱা নাই যদি তুমি কিহৰ কাৰণে কৈছা তোমাৰ দৰ্জাখনৰ কথা কৈছা তোমাৰ মানে হেৰি নাই দৰ্জাহে আছে বৰ্তমান সময়ত ইনষ্টাগ্ৰামটো খুলিবই নোৱাৰি য'তে ত'তে এই মূৰ্তিজনীকে দেখোঁ এফালে বোলে বহল দৰ্জা আৰু এফালে বোলে সৰু সৰু গছৰ ডাঙৰ ডাঙৰ ফল ভাই কালি সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে হয়নে গাইজ বুজিছাই নহয় সৰু সৰু গছবোৰত বাৰু ডাঙৰ ডাঙৰ ফল লগা দেখিছোঁ কিন্তু হীন গছবোৰত ইমান ডাঙৰ ডাঙৰ ফল লগা মই কেতিয়াও দেখা নাই কালি সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে হয়নে গাইজ বুজিছাই নহয় প্ৰথমবাৰ তোমাকহে দেখিলোঁ কি মানে এইবোৰ কালি সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে হয়নে গাইজ বুজিছাই নহয় কি ক'ব বিচাৰিছা আমি ভালদৰে জানো কিন্তু মই কি ক'ব বিচাৰিছোঁ তুমি বুজিছাই নহয় কালি সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে হয়নে গাইজ মই ডিঙিত সাধাৰণ আইডেণ্টি কাৰ্ডডালৰ ওজনটোৱে সহ্য কৰিব নোৱাৰোঁ তুমি বাৰু ইমান ওজন কেনেকৈ সহ্য কৰিব পাৰা কালি সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে হয়নে গাইজ বুজিছাই নহয় বুজোৱাৰ লগতে দেখুৱাই চাওঁ আমি তেতিয়াও বুজি নাপামনে চেনীটো চবেই খায় আহা তুমি আৰু মই মিলি চিগনেচাৰকে খাওঁ নাই নাখাওঁ চিগনেচাৰ আজিকালি যিহে দাম বাঢ়িছে আমি নাখাওঁ তুমিয়ে খোৱা আৰু তোমাৰ গছৰ ফলবোৰ ডাঙৰ ডাঙৰ কৰা মানুহ আপোন নহয় আৰু এইটো কথা এজন আপোন মানুহে শিকাই থৈ গ'ল সেইকাৰণে কাকো বিশ্বাস কৰিব নালাগে খোপা খাই তাই মুখৰ কথাবোৰ ভালকৈ ফুটাই ক'ব পৰা নাই তাই আকৌ উশাহৰ কথা ক'ব আহিছে চেনীটো চবেই খায় আহা তুমি আৰু মই মিলি চিগনেচাৰকে খাওঁ এই চিগনেচাৰ খোৱাৰ কাৰণে তোৰ মূৰৰ মালটো নাবাঢ়িলে তোৰ গছৰ ফলটোহে বাঢ়িলে ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় এই মানে কম বয়সতে তাইৰ দৰ্জাখন বহল হৈ গ'ল সেইটো কাৰণে বহল দৰ্জাৰ দি যোনে তোনে সোমাই যায় আৰু তাইৰ গছত লাগি থকা ডাঙৰ ডাঙৰ ফলবোৰ সোনকালে ছিঙি লৈ গুচি আহে সেইটো কাৰণে তাইৰ মূৰত মাল নাই অকল ফল সোপাহে আছে তাইৰ আকৌ ভিডিঅ'ৰ তলত গৈ দুটা মানে কমেণ্ট কৰিছে আজি বহল দৰ্জাখন উলিওৱা নাই কিয় এটাই কমেণ্ট কৰিছে গছতকৈ বোলে গুটি ডাঙৰ বন্ধুসকল আপোনালোকে আজিৰ এই বহল দৰ্জাখন চাই কেনে পালে আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বা